हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলে বহুত বেছি ভালে আছে আৰু মইও বহুত বেছি ভালে আছো আৰু এতিয়া আমি যাম মানে মন্দিৰত আজি হৈছে শাওনৰ মাহৰ তৃতীয়টো সোমবাৰ আৰু আজি আমি যাম মন্দিৰত আৰু কোন মন্দিৰত যাইছো আপোনালোকক কৈ আছো আৰু মোৰ লগত যাব মা যাব আৰু মোৰ জেঠিমা দাদা আছে জেঠিমা দাদা একেলগে যাব আৰু দাদাৰো ওলোৱা হ'ল আৰু মায়ে ওলাই আছে আৰু মোৰো মানে কি মূৰটো অলপমান চুচিব আছে আৰু বাইদেউ কিন্তু আহি পাইছে ৰাস্তাত আছে আমি একেলগে যাওঁ আৰু ভিতৰতে আপোনালোক শেষলৈকে চাই থাকক মানে আৰু আজি আৰু ইফালে ফুল লৈছোঁ আৰু বেলপাত ল'ব আছে বোলে বগা ফুল লৈছোঁ আৰু অকণমান গাখীৰ লৈছোঁ শিৱলিংগ দিবৰ কাৰণে এয়া আৰু বেলপাত ল'ম আৰু ইফালেতো নতুন কুৰ্তা কালি আনিছোঁ যোৱাকালি আনিছোঁ আৰু এতিয়া আমি যাওঁ একদম ৰেডি আমি আৰু ইফালে মাই আৰু ইফালে আমাৰ জেঠিমাৰ দাদাই আমি এতিয়া গোটেইকেইটা যাওঁ আৰু বাই বাই আৰু দেখাই আছোঁ মানে ক'ত যাওঁ আপোনালোকক কৈ আছোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে ক'ত যাওঁ কৈ আছোঁ আমি গৈ আছোঁ শিলবাৰী সন্যাসী মন্দিৰ আৰু আমাৰ গাড়ীখনৰ কাৰণেও আজি মানে শিলবাৰী মন্দিৰত প্ৰথম আহিছে আমাৰ গাড়ীখনৰ আৰু আগতে মানে গাড়ীখন লোৱাৰ দিনাখন বাৰু আমি বেলেগ মন্দিৰত নিছিলোঁ কিন্তু আজি শিলবাৰী মন্দিৰত মানে প্ৰথম আহিছে আৰু ইফালে আমাৰ দাদাই মানে প্ৰথম শিলবাৰী মন্দিৰত আহি পাইছে আমি বাৰু আগতে বহুতবাৰ আহি পাইছোঁ আৰু আজি গাড়ীখনৰ প্ৰথম আৰু দাদাৰ প্ৰথম আৰু ইফালে আগত আমাৰ মাথো আছে ইফালে ভিন্দু বা আছে পুৰা লেকচাৰ দি আহি আছে আজি সন্যাসী মন্দিৰত বহুত বেছি ভিৰ হ'ব আৰু শাওণ মাহৰ সোমবাৰত এনেও মানুহ বেছি হয়ে আৰু আজিও মানে মানুহ হ'ব আৰু বহুত আৰু মানে আমি আহি দেখা পাই আছোঁ মানে মন্দিৰত যা মানুহ বহুত আহি আছে আৰু আমিও গৈ আছোঁ আৰু মন্দিৰটো যাই কিনে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ গতিকে আপোনালোকে ধুনীয়াকৈ চাই থাকক কি নকলিছোঁ পুৰা মানুহ ভিৰ আছে ইমান চব গাড়ী বহুত দূৰলৈকে মানে পুৰা মানে গাড়ীৰ পুৰা ভিৰ হৈ আছে ইফালে বাইক চাকচোন একেবাৰে পুৰা বজাই হৈ আছে চাইকেনে ইফালে বাইক আৰু ইফালে এইবিলাক চব মন্দিৰত আহে গাড়ী মানে মন্দিৰতে আহিছে কিমান মানুহ হ'ব চাওকচোন ৰাস্তাতে মানে গাড়ী দেখি গম পাই কিমান মানুহ হৈছে আৰু খোজকাঢ়ি আহিছে চাইকেলে দিছে বাইকে দিছে মানে কিমান যি মানুহ হ'ব গাড়ী অজস্ৰ মানুহ মানে আৰু মই আগতে মানে ভিডিঅ' দিছোঁ সন্যাসী মন্দিৰত আহা আৰু আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাব মই ডেছক্ৰিপশ্যনত লিংকটো আপোনালোকক দি দিম চাই ল'ব आगे बनू से শিলবাৰী সন্যাসী মন্দিৰত চাগে বহুতে আহি পাইছে আৰু যিবিলাকে আহি পোৱা নাই মানে আহিব আৰু বহুত মানুহে আৰু ইয়াতে আহিলে বোলে মনৰ আশা মানে সকলোখিনি পূৰণ হৈ যায় আৰু ইফালে এইখিনিতো পুৰা একদম গাড়ী চাড়ী বজাই হৈ থাকে মানুহ চানুহ বৰ্তমানে দেৰিকৈ আহিব চাগে ইয়াতে মানুহ মানে বজাই হৈ থাকিব গাড়ী চাড়ী দি চেণ্ডেল থোৱা জেগা বাঁহৰ গছত ওমলাই থৈ দিছোঁ এই মাতো ময়ে হালে যাম নেকি মিচিৰি না মই খানালে বোলে বেছি নানে আৰু কিবা জেগা নাই এটাহে কৰি যাম ঘূৰি আৰু জেগা নাপালি তামান ভিৰ মানুহৰ মানে যাবা মানে জেগাই মানে কথা দেখি যাওঁ আমি জেগাৰ পৰা মানে যাবৰ কাৰণে জেগাই বনাই পুৰা ভিৰে আহি আছোঁ
বহুত বেছি মানুহ হৈছে আপোনালোককতো দেখাই দিছোঁ আৰু মানে কি ধূপ চাকি দিবৰ কাৰণে মানে ঠাইয়ে নাই মানে চবফালে মানে ধূপ চাকি জ্বলাই আছে আৰু মানে ভিতৰততো দিবা একেবাৰে ঠাই নাই আৰু বাহিৰতে দিছোঁ মানে এটা কোণত মানে আমি ধূপ চাকি দিছোঁ আৰু কিমান ভিৰ চাওকচোন মানুহৰ গোটেই মানে ধূপ চাকিবিলাক দিয়ে যোৱাৰ পিছতে মানে আৰু পেলাই দিব লগা হয় মানে অজস্ৰ মানুহ হৈছে আৰু এইফালে নাগাৰা নামো চলি আছে আৰু সেই আপোনালোকক অকণমান দেখাই আছোঁ চাই থাকক এয়া হৈছে মন্দিৰটোৰ একেবাৰে ভিতৰত মানে এইখিনি জেগাখিনি হৈছে একদম মন্দিৰৰ ভিতৰখিনিতে মানে ইমান মানুহে হৈছে মানে মানুহে দেখাব মানে ভগৱানক পূজা কৰিব অহা নহয় মানে মানুহো চাব অহা নহয় ইমান বেছি মানুহ ভিতৰতে ইমান হৈছে মানে কি খোজ দিবৰ জেগা নাই আৰু ভগৱানক ভাববাও মানে সুবিধা নাই মানে এটা ধূপ জ্বলাই দিবৰ কাৰণে মানে টাইম নাই ঠেলা হেঁচা মানে এহেৰ পৰা এটা ঠেলি দিব সেহেৰ পৰা এটা ঠেলি দিব মানে ইমান মানুহ অজস্ৰ মানে ভিতৰখিনিতে আৰু বাহিৰতো কিমান মানুহ আছে আপোনালোকে মানে ভিডিঅ'টো চাই গম পাব বাহিৰত কিমান আৰু মানুহ আছে ভিতৰত মানে বাহিৰতে অজস্ৰ মানুহ আছে আৰু ভিতৰতো ইমানখিনি মানে মেইন মন্দিৰটোৰ ভিতৰতে ইমানখিনি আছে আৰু মানুহ আমাৰ ধূপ চাকি দিয়া হ'ল আৰু ইমান গেলা গৰমত গাইজ আমি কিয় এনেকৈ ৰখি আছোঁ জানে না গাইজ প্ৰসাদ মানে খাবৰ কাৰণে ৰখি আছোঁ প্ৰসাদ দি আছে ইয়াতে আৰু সকলোকে প্ৰসাদ দিছে তাৰ কাৰণে বহুত সময় মানে আমি ৰখিব লগা হৈছে সকলোকে যিহেতু প্ৰসাদ দি পঠায় আৰু প্ৰসাদৰ কাৰণে ৰৈছোঁ আৰু প্ৰসাদ খাইতো মই এনেও বহুত বেছি ভাল পাওঁ আৰু মন্দিৰত আহিছোঁ যিহেতু অলপমান হ'লেও প্ৰসাদ মানে খাব পালে ল'ব পালে ভাল লাগে তাৰ কাৰণে প্ৰসাদৰ কাৰণে ইমান গেলা গৰমত এনেকৈ ৰখি আছোঁ এইফালে এটা বস্তু চাওকচোন গাইজ এইফালে বাবাৰ মূৰ্তিটো আছে আৰু মূৰ্তিটোত মানে ফুল বেলপাত আৰু ধূপ চাকি সকলোৱে জ্বলাই দিছে সেইখিনি বাৰু ঠিকেই আছে কিন্তু মানে বাবাৰ মূৰ্তিটোত এনেকৈ গাখীৰ ঢালি দিয়ে যোনে যিমানখিনি গাখীৰ আনে সিমানখিনি মানে বাবাৰ মূৰ্তিটোত ঢালি দিয়ে আৰু তাৰ ফলত কি হৈছে গাখীৰখিনি সকলোৰে ভৰিৰ তলত পৰি গৈছে এইটো মানে গাইজ আপোনালোকে কমেণ্ট কৰি জনাব এইটো ভাল হৈছে নে বেয়া হৈছে মই কি ভাবি আছোঁ জানে না গাইজ চবফালে পেকে মানে আইচক্ৰীমৰ বেপাৰী মানে পেকে আছে মানে সকলো মানে আইচক্ৰীমে খায় গতিকে মই ভাবিছোঁ মানে আইচক্ৰীমৰ বেপাৰী হৈ যাব নেকি বহুত বেছি লাভ হৈ যাব আৰু মোক আইচক্ৰীমৰ বেপাৰী হ'লে কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন আপোনালোকে টেঙা মাতো টেঙা বোলে মই নাখাওঁ নাখাওঁ মই নাখাওঁ থৈ দিয়া দেখাই দিয়া ইফালে খাই দিয়া বেছিকৈ নাখাই দিয়া মই হাৰাই গ'লোঁ গাইজ মাহু একদম আগত আছে মই হাৰাই গ'লোঁ আৰু মই মানে ফটো উঠাতে পূৰা বিজি হৈছে মাহু মই হাৰি গৈছোঁ
আৰু সেয়া কৰি আহিলোঁ আৰু আমি এতিয়া মানে ঘৰতে যাওঁ মই গাইজ এনেই ক'লা আৰু আজি ৰ'দটো তামান দিছে আৰু ৰ'দত মানুহক এনেও ক'লা দেখি আৰু এইকেইদিন মানে পথাৰত গৈ গৈ মানে আৰু বেছি ক'লা হৈ গৈছোঁ মই বম গৰম আহি গ'লোঁ কাজালে নাইছে আন্ধেৰি মহান হৈ আছোঁ আমি আৰু এতিয়া ঘৰত গৈ আছোঁ মা বাইদেউ ভিনদেউ গোটেইকেইটাই মানে দোকানত কিবা খাব গৈছে ভোক লাগি আছে বোলে আৰু আমি যিহেতু সোমবাৰ পালোঁৱে বাও সোমবাৰ পালিছে বা আৰু মই সোমবাৰ পালিছোঁ বা এনেই গৈছে বাৰু আৰু মই মানে ইয়াতে ভিতৰত বহি কিনে প্ৰসাদ খাই আছোঁ আৰু এইফালে পানী বটল আনি লৈছোঁ ইমান বেছি গৰম দিছে গাইজ বহুত গৰম আৰু ইয়াতে মানে খাই লওঁ মই আৰু ঘৰত যাই কিবা খাম বাৰু চাহ পানী কিবা খাম আৰু গাইজ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত কিবা ভিডিঅ' দিওঁ আৰু এইটো ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই আৰু এইখন আমাৰ মানে গাড়ীখন লোৱা ভিডিঅ' আপোনালোকক দিছোঁ আপোনালোকে চাব আৰু এইখন গাড়ীখন নতুন যিহেতু আনিছোঁ মন্দিৰতো আনিলোঁ লোৱাৰ দিনা বাৰু মন্দিৰত নিয়া গৈছিল গাড়ীখন আৰু আজি মানে গাড়ীখনকো প্ৰথমবাৰৰ কাৰণে সন্যাসী মন্দিৰ আনিলোঁ শিলবাৰী মন্দিৰত আৰু আমিও আহিলোঁ আৰু আজিলৈ বাই বাই